নমস্কাৰ আসাম ভিউৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ স্বাগতম জনাইছো আপোনালোকে চাই আছে আসাম ভিউ আমগুৰি মেছাকি সংযোগী পথে জমৰ যন্ত্ৰণা ভুগাইছে অঞ্চলবাসীক পৰিৱৰ্তনৰ শ্লোগানেৰে ৰাজ্যভাৰ দখল কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ পৰিৱৰ্তনে আজিও চুব পৰা নাই বানে ধোৱা ধেমাজি জিলাৰ আমগুৰি মেছাকি অঞ্চল বাৰিষাটো পালেহি এতিয়া বৰষুণ আৰু 2000 বৰষুণ হোৱাৰ পিছত এটো বাৰিষা হ'ব মানুহ ঠাউনি নাপাব গৰুমা চৰাবৰ কাৰণে আমি চাপৰিত গৰু চৰাবগে নোৱাৰো আমাৰ ৰাইজৰ বহুত কষ্ট সকলো ৰাইজৰ পৰা হৈ আমি এটাই অনুৰোধ কৰিছো যাতে চৰকাৰখনে এই আমাৰ আমগুৰিটো যেটো সৰবাৰী আৰু মেছাকি যোৱা ৰাস্তাটো চৰকাৰখনে যাতে আমাৰ চাই দিয়ে ৰাইজে সকলোৱে ঘৰে ঘৰে এডাল এডালকে বাঁহ তুলি আমি দলং দি লওঁ দলঙো কিন্তু আমি ইয়াত ৰাখিব পৰা কোনো কেপাসিটি হোৱা নাই কাৰণ ইমানে হুট হয় আমি দলঙৰ কাৰণে মানে বাঁহৰ দলঙে ইয়াত ৰাখিব নোৱাৰো হেতুকে আমাক এখন পকি দলং কৰি তেখেতলোকে আমাক হকাহ দিয়ক বুলি আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে আহ্বান জনাইছো ধেমাজি আৰু ডিব্ৰুগড় সংযোগী ৰাজপথৰ পৰা কিছু নিলগত অৱস্থিত আমগুৰি গড়কাপ্তানি পথেৰে আমগুৰি পাইট গাঁও হৈ মেছাকি গাঁৱলৈ যোৱা পথটোৰ দুৰৱস্থাত ৰাইজ অতিষ্ঠ হৈ পৰিছে প্ৰত্যেক বছৰে বাৰিষা গাই নদী আৰু বেউৰা নদীৰ পানীয়ে বুৰাই ৰাখে পথছোৱা 1996 চনৰ পৰা বিগত 27 বছৰে উক্ত অঞ্চলৰ ৰাইজে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই প্ৰত্যেকটো নিৰ্বাচনৰ পূৰ্বে বহু জনপ্ৰতিনিধিয়ে পথছোৱা নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে অঞ্চলটোৰ ৰাইজক আভুৱা ভাৰি আহিছে দুজনকৈ জনপ্ৰতিনিধি প্ৰদান বৰুৱা আৰু ভুৱন পেগুৱে নিৰ্বাচনৰ পূৰ্বে আহি প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ পাছত আজিলৈকে সেই অঞ্চলটোলৈ উভতি চাবলৈ সময় পোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ইয়াৰ পানী ইয়াত ভুৱন পেগু আৰু প্ৰধান বৰুৱা এমপি পান এমএলএ পান ইয়াত এমএলএ পান দিলে ইয়াৰ হ'ব এমপি পান দিলে হ'ব পিৰুষ হাজৰিকা জল মন্ত্ৰী ই দিলে হ'ব নহলে ভোট ইয়াত দিয়া নহব আমাৰ এৰিয়াত বিজেপি চৰকাৰকে পুৰা বিজেপি চৰকাৰক হাৰুৱাব লাগিব এনেকা বেয়া কাম কৰিছে বিজেপি চৰকাৰ 96 ৰ পৰা কেলৈ এইটো কৰা নাই ভুৱন পেগুতে 5 কোটি টকাৰ আগতে কোৱা মতে কৈছিলে আমাৰ এৰিয়াত 32 কোটি টাকা আছিল পিছফালে এই 32 কোটি দিছে এইটো মতাৰি চিঙি লয় ভুৱন পেগুকে পুৰা গালি দিব লাগে ভুৱন পেগু বহুত হাৰামি মানুহ হয় ভুৱন পেগু আৰু এইটো প্ৰধান বৰুৱা এমপি লোকৰ তাত দিছে আমাৰ ইয়াত দিয়া নাই এনে পান বিলাক দিয়ে বিছলা ৰজা হ'বলৈ পায় তাৰ আমাক পৰ্দা কেটা নিদিয়ে এনেকা কৰে নেচাই বৰ্তমান পুনৰ নিৰ্বাচনলৈ বেছি দিন নাই যদিও বাৰিষা অহাৰ পূৰ্বেই যদি পথছোৱা চৰকাৰে নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে উক্ত অঞ্চলটোৰ ৰাইজে এইবাৰ নিৰ্বাচনৰ ভোট দিয়াৰ পৰা বিৰত থাকিব বুলি হুংকাৰ প্ৰদান কৰে চিলাপথাৰৰ পৰা বনমালী মহন্ত আসাম ভিউ